বিশ্বনাথৰ বালিচাঙত ৰান্ধনী সন্থাৰ প্ৰতিবাদ কৰ্মবিৰতি পালনেৰে দৰমহা বঢ়োৱাৰ দাবী মধ্যাহ্ন ভোজনৰ কৰ্মীৰ এইবাৰ প্ৰতিবাদত নামিল বালিচাং আঞ্চলিক ৰান্ধনী সন্থা ৰান্ধনীসকলক দীৰ্ঘদিনে ন্যায্যতাৰ পৰা বঞ্চিত কৰা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰান্ধনীসকল বিভিন্ন সমস্যা আৰু দাবীক লৈ আজি পালন কৰিলে কৰ্মবিৰতি প্ৰায় শতাধিক সংখ্যক ৰান্ধনীয়ে দৰমহা বৃদ্ধিৰ দাবীত এইদৰে বালিচাঙত কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে দীৰ্ঘদিন ধৰি নামমাত্ৰ 1000 টকাৰ মাননিৰে অতি কষ্টৰ মাজেৰে বিদ্যালয়ৰ ৰন্ধন কৰ্ম কৰি আহিছে ৰান্ধনীসকলে বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ দাম বৃদ্ধিৰ বিপৰীতে 1000 টকাৰ মাননিৰে চলিব নোৱাৰে ৰান্ধনীসকল দিনৰ দিনটোত এইদৰে কঠোৰ পৰিশ্ৰমেৰে ৰন্ধন কৰ্ম কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আহাৰ যোগান ধৰা ৰান্ধনীসকল এইদৰে আজিও সৰ্বদিশতে বঞ্চিত আনকি কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এইসকল ৰান্ধনীয়ে আজি পৰ্যন্ত নাপালে ন্যায় শিক্ষা বিভাগৰ মধ্যাহ্ন ভোজনৰ আঁচনি ফলপ্ৰসূ কৰি অহা ৰান্ধনীসকলৰ আনকি পাৰিতোষিকৰ ব্যৱস্থাও গ্ৰহণ নকৰিলে শিক্ষা বিভাগে একাধিকবাৰ প্ৰতিবাদ কৰিও ৰান্ধনীসকলে নাপালে সুফল তেওঁলোকে উপায়বিহীন হৈ চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে সোচ্চাৰ হৈ আজি কৰ্মবিৰতি পালন কৰি ৰান্ধনী পদ নিয়মীয়াকৰণৰ লগতে 10,000 টকা বেতন দিয়াৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দাবী জনায় সমান্তৰালকৈ পেঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে বীমাকৰণ আৰু ৰন্ধন গেছৰ ব্যৱস্থা কৰাৰ বাবেও দাবী জনায় ৰান্ধনী সন্থাই উল্লেখ্য যে প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ জৰিয়তে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা চৰকাৰে ৰান্ধনীসকলৰ সমস্যা সমাধানৰ বাবে দাবী জনায় বালিচাং আঞ্চলিক ৰান্ধনী সন্থাই অন্যথা পৰৱৰ্তী সময়ত অনিৰ্দিষ্টকালত কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে বালিচাং আঞ্চলিক ৰান্ধনী সন্থাৰ সভাপতি হৰিলাল পানিকা সম্পাদিকা অমৃত নায়কৰ লগতে বিষয়ববীয়াসকলে কিহৰ কাৰণে কৰ্মবিৰতি পালন কৰিবলগীয়া আহিছে ৰান্ধনী সন্থাৰ এই দৰমহা আমাৰ নিয়ম অনুযায়ী দিয়া নাই আৰু তাৰপিছত মাহিলী ধৰি দিয়া নাই 9 মাহ 10 মাহ কোনোবাটো একদম এবছৰ ধৰিছে তাতো 2000 কাৰোবাক 3000 তেনেকৈ দিছে সেইটো আমাক এতিয়া নিয়ম অনুযায়ী আমাক দিব লাগে ৰান্ধনী সন্থাৰ দৰমহাটো আৰু মাহিলী কৰিব লাগে যাতে যে আমি এই কি বুলি কয় ডিচি ওচৰতো কাগজ পেলাইছোঁ তাৰপিছত আৰু বিধায়কৰ ওচৰতো কাগজ পেলাইছোঁ এনেকৈ আমি য'তে ত'তে আমি কাগজ পেলাইছোঁ আৰু তেজপুৰ আমি ধাৰণা দিবলৈ গৈছিলোঁ তেজপুৰ ধাৰণা দিবলৈ যাওঁতে আমাৰ লাঠি হাতে ভৰিয়ে লাঠিও টাঙন খাইছোঁ হাত আমি কাম কৰিব নোৱাৰাকৈ আমি জেলতো সোমাইছোঁ জেলৰ পৰা আমি পিছত আমি এক ৰাতি পূৰা থাকিলোঁ থাকি তাৰপিছত পিছদিনাখন আহি পাইছোঁ জেলৰ পৰা আহিছোঁ আমাৰ লাঠি যেতিয়া পুলিচে চালনা কৰিছে তেতিয়া আমি চব আমি হেৰি কৰিছোঁ হাতেৰে টেকাইছোঁ তেতিয়া আমি হাতে ভৰিয়ে আমাৰ ৰান্ধনী সন্থাৰ এই লাঠি পাই পেলাই কাৰোবাৰ হাত ফুলিছে কাৰোবাৰ ভৰি ফুলিছে ইমান কষ্ট কৰিছোঁ কষ্ট কৰোঁতে যে আমাৰ কি কয় হেমন্ত বিশ্ব শৰ্মা সিহঁতে যে আমাক চকু মেলি চোৱা নাই কিন্তু আমাক অন্ধ চকুৰে কিয় চাই আছে আমি কি কষ্টৰ কাৰণে এই গৰমত ইমান আমি 800 900 ল'ৰা ছোৱালী ভাত বনাবলগীয়া হৈছে আমাৰ এই বালিচাং হাই স্কুলত আমি এক বস্তাকৈ চাউল ভাত বনাওঁ এক বস্তা চাউলো ভাত আমাৰ নোকোলায় আমি এনেকুৱা আমাৰ এই নিয়ম অনুযায়ী আমাক দৰমহাটো দিব লাগে নহয় যে বাহিৰা টকাখিনি যাকে তাকে দিয়াতকৈ আমাকো অলপমান দৰমহাটো চবকে বঢ়াইছে আমাক কিয় নবঢ়ায় আমাকোতো বঢ়াব লাগে আমি কি এনেই খাটি আছোঁ নেকি আকৌ তাৰপিছত শিক্ষামন্ত্ৰীয়ে কি কৈছে বোলে হেৰি ৰান্ধনী সন্থাই বোলে হেৰি কি বুলি কয় ল'ৰা ছোৱালী ভাত বনাই পেলাই দিয়াৰ কাৰণে বোলে আশীৰ্বাদ বুলি কৈছে সেইটো আশীৰ্বাদে বাৰু আমি ধৰিছোঁ আশীৰ্বাদে বুলিয়ে ধৰিছোঁ আমাক এইবোৰতো আমাক দৰমহাটোতো ধৰাব লাগে শিক্ষামন্ত্ৰীয়ে আমাক সেইখিনিও নকৰে কিয় কাৰণে নকৰে আমি কি এনেই কি আমি জেলত ভুগি থাকিবলৈ আহিছোঁ আমি কষ্ট কৰিব দিনৰ দিনটো ৰাতিপুৱা 9টাতে ওলাই আহি সন্ধিয়া 3টালৈকে ল'ৰা ছোৱালী নোবোৱালৈকে তেনেকুৱালৈকে আমি থাকোঁ 2টা বজাত খুৱাই বুৱাই চেছ কৰোঁ তাৰপিছতে আমি ঘৰলৈ আহি পাওঁ আমাৰ হাজিৰা 30 টকাই পৰে নেকি ভাগত আমি 30 টকা হাজিৰা কৰিলে আমি কেনেকৈ চলিম ঘৰ আমি ল'ৰা ছোৱালী পূৰা পঢ়াম ক'ৰ পৰা আৰু নিজে খাম কেনেকৈ কাপোৰ কানি আজি চাউলৰ কেজি কিমান হৈছে 40 টকাকৈ হৈছেনে আপোনালোকে কওকচোন 40 টকা কৈছে এই 40 টকা পইচা দিয়ে সেই দৰমহা যদি পাওঁ আমি তাকো বছৰেকত 3 বছৰ 4 বছৰৰ পিছত যদি আমি 1000 দৰমহা পাওঁ 1000 দৰমহা যে আমি ল'ৰা ছোৱালীকে পঢ়াম নে চাউল 40 টকাকৈ দি পেলাই আমি চাউলেই খুৱাম সিহঁতে কিনি পেলাই নে নিজৰ কাপোৰ কানিয়ে কিনি চাবোন এটুকুৰা বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণ ৰিপৰ্ট নিউজ মেগনেট NE